সকলোৱে জানে ইয়াৰ কাৰণে আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছোঁ। শিক্ষক নিযুক্তিৰ এটা প্ৰক্ৰিয়া হৈ গৈছে আৰু এটা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ব। আমি ভেকেঞ্চি যিখিনি আছে এইখিনিও আমি পূৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো আমি কাম কৰি আছোঁ। খুব সোনকালে আপোনালোকে ফলাফল দেখিবলৈ পাব। আপোনালোকে সকলোৱে জানে ইয়াৰ কাৰণে আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছোঁ। শিক্ষক নিযুক্তিৰ এটা প্ৰক্ৰিয়া হৈ গৈছে আৰু এটা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ব। আমি ভেকেঞ্চি যিখিনি আছে এইখিনিও আমি পূৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো আমি কাম কৰি আছোঁ। খুব সোনকালে আপোনালোকে ফলাফল দেখিবলৈ পাব। ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞান আৰু প্ৰযুক্তিৰ বিভিন্ন অনুশীলনসমূহ এক্সাৰচাইজসমূহ তেওঁলোকে যাতে কৰিব পাৰে, শিকিব পাৰে আৰু বিশেষকৈ নিউ টেকন'লজি যিবিলাক আহিছে, নতুন টেকন'লজি, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ৰবটিক্স, মেচিন লাৰ্ণিং, এই কথাবিলাকো যাতে ছাত্ৰ ছাত্ৰীসকলে তাৰ আভাস পাব পাৰে, তাৰ কাৰণে নীতি আয়োগৰ অধীনত অটল টিংকাৰিং লেব আৰু আমাৰ সমগ্ৰ শিক্ষাৰ অধীনতো অনুৰূপভাৱে আমি টিংকাৰিং লেব দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু এইখিনি প্ৰত্যেকখন স্কুলতে পাব। যিখিনি স্কুলত আমি দিছোঁ তাৰে বহু সংখ্যকত ইতিমধ্যে মই নিজে গৈছোঁ। ছাত্ৰ ছাত্ৰীয়ে আজি ইয়াত যেনেকৈ অট'মেটেড তেওঁলোকে পাৰ্কিং স্লট বা চুইচ চেক গেট ইত্যাদি তেওঁলোকে নিৰ্মাণ কৰি প্ৰদৰ্শন কৰিছে। অন্য বিদ্যালয়তো আনকি ড্ৰোনলৈকে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষামূলকভাৱে সাজিবৰ কাৰণে সক্ষম হৈছে।